দুটা সংবাদৰ সৈতে মপাপৰি উজনি অসমত মাৰাত্মক ৰূপ ধাৰণ কৰিছে জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ সদৃশ ৰোগে ইতিমধ্যে লখিমপুৰ ডিব্ৰুগড় শোণিতপুৰকে ধৰি কেইবাখনো জিলাত সংহাৰী ৰূপ ধাৰণ কৰিছে এনচেফেলাইটিছ ৰোগে এই ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকৰ মৃত্যু হৈছে জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 200ৰো অধিক লোক শোণিতপুৰ আৰু লখিমপুৰতে মৃত্যু হৈছে 12জন লোকৰ জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সৰহ সংখ্যক ৰোগীয়ে হৈছে শিশু জিলা স্বাস্থ্য বিভাগ তথা চিকিৎসকসকলে এই ৰোগ নিৰ্মূলৰ কাৰণে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই বানপানীৰ পিছতে এতিয়া মহামাৰীৰ দৰে জাপানীজ এনচেফেলাইটিছ ৰোগে চানি ধৰিছে লখিমপুৰৰ বানাক্ৰান্ত অঞ্চল সেয়েহে এনচেফেলাইটিছ ৰোগত প্ৰাদুৰ্ভাৱ ঘটা অঞ্চলসমূহৰ জনসাধাৰণক সজাগ হ'বলৈ আহ্বান জনাইছে চিকিৎসকে বানৰ পাছত এতিয়া গোলাঘাটত দেখা দিছে চৰম বিপৰ্যয় বিশেষকৈ খেতিৰ ওপৰতে নিৰ্ভৰশীল কৃষকৰ পানী ধান নচৰা অৱস্থা শ বিঘা মাটিৰ শস্য বানে নষ্ট কৰি পেলোৱাত চৰম অনিশ্চয়তাৰ মাজেৰে দিন কটাইছে বৰপথাৰ দয়াং কৰিয়া কৃষক ৰাইজে ধান খেতিৰ লগতে অমিতা বেঙেনা আদাৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে বানত 20 লক্ষাধিক টকাৰ ক্ষতিৰ সন্মুখীন হৈছে দুৰ্ভগীয়া কৃষকসকল নুমলীগড়ত ধনচিৰি নৈয়ে বানৰ সংহাৰী ৰূপ দেখুৱাৰ পাছত এবাৰ খহনীয়াৰ তাণ্ডৱ চলিছে ধনচিৰি নৈৰ খহনীয়াত নিক্ষেপ হোৱাৰ পথত লেটেকো চাপৰি নামৰ এখন গাঁও ধনচিৰি নৈৰ বুকুৰে নিপকৈ এৰি দিয়া পানীয়ে নিমিষতে নুমলীগড়ৰ মৰঙী মহুৰা মৌজাৰ অৰ্ধশতাধিক গাঁৱৰ লগতে এই লেটেকো চাপৰি গাঁওখনলৈ অমানিশা নমাই আনিছে বানহুকৰ পিছতো এইসমূহ গাঁওবাসীয়ে আশ্ৰয় ল'ব পৰা নাই নিজৰ ঘৰখনত বোকা বালিৰ মাজত পুত যোৱা ঘৰ খেতিপথাৰ বিচাৰি হাহাকাৰ কৰিছে গাঁওবাসীয়ে বান শুকোৱাৰ পিছত এতিয়া নিশাটোৰ ভিতৰতে ভেটি মাটি যা গৈছে ধনচিৰি নদীৰ বুকুত খহনীয়া বানত সৰ্বশ্ৰান্ত এইসকল দুৰ্ভগীয়া বানাক্ৰান্ত ৰাইজে নিজে নিজৰ গাঁওকেইখন ৰক্ষাৰ আপ্ৰাণ চেষ্টা চলাইছে নিপকৰ হঠকাৰী সিদ্ধান্তৰ সৰ্বোচ্চ হেৰুৱা বানাক্ৰান্তসকলে এতিয়া চৰকাৰ তথা প্ৰশাসনক খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে বৃহস্পতিবাৰে পুৱা পুনৰ কটাবাৰী অঞ্চলত মুক্ত বিচৰণ কৰিছে আমচাং বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীয়ে মহানগৰীৰ কটাবাৰী অঞ্চলৰ জনাঞ্চলত প্ৰৱেশ কৰি মুক্ত বিচৰণ কৰিছে এই হাতীটোৱে হাতীটোৰ আক্ৰমণৰ আশংকাত শংকিত হৈ পৰিছে অঞ্চলবাসী অৱশেষত কটাবাৰী পাহাৰত প্ৰৱেশ কৰিছে হাতীটোৱে বুধবাৰে পুৱা আমচাং বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে পাঞ্জাবাৰী 6 মাইল বেলতলা হৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ঢাপলি মেলিছিল বন বিভাগৰ লোকে গড়ভঙা বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হৈছিল যদিও পুনৰ বনাঞ্চলৰ পৰা ওলাই আহি বৃহস্পতিবাৰে কটাবাৰী অঞ্চলত মুক্ত বিচৰণ কৰে এপিএছচিত অভিযুক্ত 9 জনৰ বিৰুদ্ধে মোকৰ্দমা চলোৱাৰ অনুমতি দিলে ৰাজ্য চৰকাৰে প্ৰসেনজিৎ ঘোষ বৰ্ণালী দেৱী ঋতুৰাজ গগৈ মানৱ প্ৰতিম হালৈ ভাস্কৰ চন্দ্ৰ দেৱ শৰ্মা জয়দেৱ মহন্ত বিকাশ পিঞ্চা অমৃতজ্যোতি শৰ্মা আৰু ভাস্কৰ দত্ত দাসৰ বিৰুদ্ধে মোকৰ্দমা চলোৱাৰ নিৰ্দেশ প্ৰথমে গ্ৰেপ্তাৰ হোৱা 3 অভিযুক্তৰ বিৰুদ্ধে এতিয়াহে মোকৰ্দমা চলোৱাৰ অনুমতি দিছে ৰাজ্য চৰকাৰে মুঠ 38 জনৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে ঘোষপুৰ আৰক্ষী বিষয়া বীৰেন বৰাৰ ঘৰত দুৰ্নীতি নিবাৰক শাখাই বুধবাৰে চলালে অভিযান নগাঁৱৰ ননৈ খুন্দামৰা চুকত থকা বীৰেন বৰাৰ ঘৰত ননৈ আৰক্ষী আৰু স্থানীয় গাঁওবুঢ়াৰ সহযোগত দুৰ্নীতি নিবাৰক শাখাই চলালে অভিযান ডিএছপি সুলেমান আলীৰ নেতৃত্বত চলিল অভিযান 2 ঘণ্টা ধৰি চলোৱা তালাচীৰ অন্তত অভিযানকাৰী দলটোৱে ঘোষপুৰ আৰক্ষী বিষয়াজনৰ ঘৰৰ পৰা জব্দ কৰিছে কেইবাখনো এলআইচি পলিচিকে ধৰি বহু আপত্তিজনক নথি উল্লেখযোগ্য যে জয়ন্ত দাস নামৰ এজন যুৱকৰ পৰা 20,000 টকাৰ উৎকোচ লৈ হাতে লুটে গ্ৰেপ্তাৰ হৈছিল পল্টন বজাৰ থানাৰ এছআই বীৰেন বৰা আন্নাদুৰাই জে জয়াললিতাৰ কাষতে মেৰিনা বিচত সমাধিস্থ হল তামিলনাডুৰ ৰাজনীতিৰ পিতামহ স্বৰূপ এম কৰুণানিধি হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত ৰাষ্ট্ৰমৰ্যাদাৰে মেৰিনা বিচত সম্পন্ন হয় কৰুণানিধিৰ শেষকৃত্য অন্তিম যাত্ৰাত এম কৰুণানিধিৰ সংগী হয় অগণন গুণমুগ্ধ প্ৰিয় নেতাজনক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ সমগ্ৰ পথছোৱা হেতা ওপৰা লগাই হাজাৰ হাজাৰ গুণমুগ্ধ ৰাজাজী হলৰ পৰা 2 কিলোমিটাৰ নিলগত উপস্থিত মেৰিনা বিচ পৰিস্থিতি যাতে কোনো কাৰণতে অৱনতি নহয় তাৰ বাবে সমগ্ৰ পথছোৱাত মোতায়েন কৰা হৈছিল সেনা আৰক্ষী পুষ্পসজ্জিত বাহনত ভাৰতীয় আঞ্চলিক ৰাজনীতিৰ কাণ্ডাৰী কৰুণানিধি নস্কৰ দেহক মেৰিনা বিচলৈ লৈ যোৱা হয় দক্ষিণ ভাৰতৰ ৰাজনীতিৰ মহাশূন্যতাৰ সৃষ্টি কৰি মঙলবাৰে সন্ধিয়া কাবেৰী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল 94 বয়সীয়া ৰাজনীতিবিদগৰাকীয়ে চেন্নাইত এম কৰুণানিধি গুণমুগ্ধৰ ওপৰত আৰক্ষী লাঠিচালনা ৰাজাজী হলৰ সন্মুখত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হৈছিল কৰুণানিধিৰ শেষবাৰৰ বাবে চাবলৈ ৰাজাজী হলৰ সন্মুখত ভিৰ কৰিছিল লাখ লাখ গুণমুগ্ধই বুধবাৰে চেন্নাইৰ ৰাজাজী হলৰ সন্মুখত 2 জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে 33 জনতকৈ অধিক লোক পদপিষ্ট হৈ মৃত্যু হয় কৰুণানিধিৰ 2 অনুৰাগীৰ কৰুণানিধি শেষ শ্ৰদ্ধা জনাবৰ বাবে লাখ লাখ গুণমুগ্ধৰ ৰাজাজী হলৰ চৌহদত ভিৰ কৰাৰ সময়তে পদপিষ্টৰ ঘটনা সংঘটিত হয়
এম কৰুণানিধি প্ৰধানমন্ত্ৰী মোদীৰ শেষ শ্ৰদ্ধাঞ্জলি কৰুণানিধি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মোদীৰ সৈতে উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ ৰাজাজী হলত কৰুণানিধিক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ আমূলৰ কৃষি কেলেংকাৰী তদন্ত হ'ব বুলি স্পষ্ট ভাষাৰে প্ৰকাশ কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই সকলো কেলেংকাৰী তদন্ত অতি কৃষি বিভাগে সহায় কৰিব বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে অত্যাধিক মূল্যত কিয় বীজ ক্ৰয় কৰিছিল তাৰো তদন্ত কৰা হ'ব বুলি মন্তব্য কৰে সঠিকভাৱে অনুসন্ধান হ'ব বিভাগে যিখিনি দিব লাগে নিশ্চয় দিব কাৰণ আমাৰ বিভাগটোত যোৱা সময়ছোৱাত কংগ্ৰেছৰ শাসনকালত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হৈছিল আৰু বিভাগটো মানে ঠিকাদাৰৰ বিভাগৰ দৰে হৈ পৰিছিল বৃহৎ নদী বান্ধৰ পানী এৰিলে নিঃশেষ হ'ব উত্তৰ অসম গোলাঘাটত নিপকৰ পানীয়ে সংহাৰ চলোৱাৰ পাছতে উপলব্ধি মন্ত্ৰী অতুল বৰা নিপকৰ সৰু বান্ধৰ পানীয়ে প্ৰলয় আনিছে গতিকে বৃহৎ বান্ধ ৰাজ্য বৃহৎ ক্ষতি কৰিব বুলি সোঁৱৰাই দি বৃহৎ নদী বান্ধৰ কথা চৰকাৰক পুনৰ বিবেচনাৰ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে এইটো নিশ্চিতভাৱে ভবাৰ প্ৰয়োজন আছে কাৰণ এটা সৰু দামে যদি এনেকুৱা বিভীষিকাৰ সৃষ্টি কৰিব পাৰে ৰঙা নদীৰ বান্ধে যোৱা সময়ছোৱাত যেনে বিভীষিকাৰ সৃষ্টি কৰি আহিছে লখিমপুৰ ধেমাজি বিস্তীৰ্ণ এলেকাত গতিকে এইটো নিশ্চয় ভাবিব লাগিব বিগ ডামৰ সম্পৰ্ক ধানৰ বীজত পতন ওলোৱা অঞ্চলসমূহত কৃষি বিভাগে তদন্ত আৰম্ভ কৰিছে এই কথা ঘোষণা কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিবক দায়িত্ব অৰ্পণ কৰাৰ কথা কৈছে তদন্তৰ দায়িত্ব আৰু 10 দিনৰ ভিতৰত কৃষি বিভাগক তদন্তৰ প্ৰতিবেদন দাখিল কৰিব অতিৰিক্ত মুখ্য সচিবে তেজপুৰত বীজখিনি ইয়াৰ পৰা যোৱাৰ পিছত কেভিকে পৰীক্ষা কৰা বুলি কৈছে কেভিকে যদি পৰীক্ষা কৰি তেতিয়া বন্ধ বুলি পাইছে কৃষি বিভাগৰ পৰা কিয় বিতৰণ কৰা হ'ল এইখিনি কথা আছে মই এইখিনি কালি এডিশ্যন চিফ ছেক্ৰেটাৰী কৈছোঁ কমিশ্যনাৰকো কৈছোঁ যে যদি তেনেকুৱা আগতীয়াকৈ জানি পেলাই আকৌ কিয় বিতৰণ কৰা হ'ল এনেধৰণৰ ত্ৰুটি বিচ্যুতি কিছুমান আমাৰ বিভাগেও নকৰা নহয় গতিকে এইখিনি ক'ত তেনেধৰণৰ আখোৱা আছে দৃষ্টিগোচৰ হয় সেইবিলাক আমি চাই চিতি সিদ্ধান্ত ভৱিষ্যতে গ্ৰহণ কৰিব লাগিব ধানত পতান ওলাইছে আমি এনকুৱাৰী দিছোঁ আৰু মানকাছৰ জেএম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষক আক্ৰমণ বিষয়ে শিক্ষকৰ অধ্যক্ষক মাৰপিটৰ দৃশ্য বন্দী হৈছে অধ্যক্ষৰ কোঠাত থকা চিচিটিভিত কাৰ্যালয়ত পলংক উপস্থিত হোৱাত মহম্মদ হুছেইনক ৰেজিষ্টাৰ বহি চহী কৰাত বাধা আৰোপ কৰিছিল অধ্যক্ষই অধ্যক্ষ বাধা প্ৰদানৰ পিছতে অতৰ্কিতে আক্ৰমণ চলালে ৰসায়ন বিজ্ঞান বিভাগৰ শিক্ষক মহম্মদ হুছেইনে কাৰ্যালয়ৰ ভিতৰতে বিষয় শিক্ষকে অধ্যক্ষকৰ আক্ৰমণৰ পিছতে হোৱা লাগে সমগ্ৰ বিদ্যালয়খনত ইয়াৰ পিছতে বিদ্যালয়ৰ শিক্ষাৰ্থী তথা আন কৰ্মচাৰীসকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ঘটনা সন্দৰ্ভত অধ্যক্ষই তৰা গোচৰৰ ভিত্তিত মানকাছাৰ আৰক্ষীয়ে আটক কৰিছে মহম্মদ হুছেইন নামৰ শিক্ষকজনক আনহাতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰি মহম্মদ হুছেইনৰ নিলম্বনৰ দাবীত বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষই আক্ৰমণকাৰী শিক্ষকজনৰ শীঘ্ৰে নিলম্বন নকৰিলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ বিদ্যালয়ৰ আন শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকলৰ উল্লেখযোগ্য যে 2017 চনতো কোনো কাৰণ নোহোৱাকৈ অধ্যক্ষগৰাকীক মহম্মদ হুছেইনে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ সৈতে দুটা সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ